বন্ধুসকল, মহালয়াৰ দিনটোতে মা দুৰ্গা পৃথিৱীলৈ আহে বুলি কোৱা হয়। সেয়েহে বন্ধুসকল, এই দিনটো আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিৰ কাৰণে এটি অতি পবিত্ৰ দিন হয়। বন্ধুসকল, যিহেতু এই দিনটোত মা দুৰ্গা আমাৰ পৃথিৱীলৈ আহে, সেয়েহে এই দিনটোত আপোনালোকৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰি ঘৰখনত ধূপ ধূনা চাকি জ্বলাই ৰাখিবলৈ কোনো পধ্যেই নাপাহৰিব। ইয়াৰ পাছত বন্ধুসকল, এই মহালয়াৰ দিনটোত যদি নীলা অপৰাজিতা ফুল আনি মা দুৰ্গাৰ চৰণত অৰ্পণ কৰা হয়, তেন্তে অত্যন্ত শুভ ফল পোৱা যায় বুলি কোৱা হয়। বন্ধুসকল, নীলা অপৰাজিতা ফুলৰ লগতে ইচ্ছা কৰিলে আপোনালোকে এই গছৰ মূলো আপোনালোকে আনি মা দুৰ্গাৰ চৰণত অৰ্পণ কৰিব পাৰে। ইয়াৰ পাছত সেই মূলটো যদি আপোনালোকে বা সেই ফুলটো যদি আপোনালোকে আপোনালোকৰ বাকচত ৰাখি থয়, তেন্তে কোনো দিনেই টকা পইচাৰ অভাৱ নহয় বুলি কোৱা হয়। ঘৰখনত থকা ধাৰ ঋণ ইত্যাদি আঁতৰ হয় বুলি কোৱা হয়। ইয়াৰ লগতে ভাগ্যৰ সলনি হয় বুলি কোৱা হয়। বন্ধুসকল, মা দুৰ্গাৰ এই নীলা অপৰাজিতা ফুলৰ উপৰিও পদুম ফুল আৰু ৰক্তজবা ফুলো অতি প্ৰিয় হয়। বন্ধুসকল, যদিহে পাৰে আপোনালোকে এই দিনটোত নীলা অপৰাজিতা ফুলৰ লগতে এটি পদুম ফুল আৰু ৰক্তজবা ফুল আনি যদি আপোনালোকে মা দুৰ্গাৰ চৰণত অৰ্পণ কৰিব পাৰে, তেন্তে অত্যন্ত শুভ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। বন্ধুসকল, আপোনালোকৰ ওচৰত মা দুৰ্গাৰ মূৰ্তি নাথাকিলেও কোনো কথা নাই, আপোনালোকে এই কামখিনি মা দুৰ্গাৰ ফটো এখনতো কৰিব পাৰিব। বন্ধুসকল, এই মহালয়াৰ দিনটো কিন্তু আমাৰ বাবে এটি অতি পবিত্ৰ দিন হয়। বন্ধুসকল, সেয়েহে এই দিনটোত আপোনালোকে এই তিনিটা কাম কৰিবলৈ কোনো পধ্যেই নাপাহৰিব। যদিহে এই তিনিটা কাম আপোনালোকে মহালয়াৰ দিনটোত কৰে, তেন্তে আপোনালোকে নিশ্চয় শুভ ফল পাব। আপোনালোকৰ ভাগ্যৰ সলনি হ'ব, টকা পইচাৰ অভাৱ নোহোৱা হ'ব, লগতে আপোনালোকৰ ধাৰ দৰিদ্ৰতা ইত্যাদি আঁতৰ হ'ব।